আজি সদৌ চাওতাল ছাত্ৰ সন্থাই গোসাইগাঁওস্থিত ধাউলিগুৰিত আমি বিশাল গণজাগৰণৰ সজাগতা সভা আয়োজন কৰিছোঁ। আজি সদৌ চাওতাল ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ উন্নতিৰ স্বাৰ্থত জনগোষ্ঠীটোৰ শৈক্ষিক সামাজিক সাংস্কৃতিক দিশত আগবাঢ়িব যোৱাৰ ক্ষেত্ৰত সদৌ চাওতাল ছাত্ৰ সন্থাই আগৰ পৰাই আমি গণজাগৰণ আৰু সজাগতা সভা কৰি আহিছোঁ। আৰু এই সজাগতা সভা কৰিবলৈ যাওঁতে চাওতাল ছাত্ৰ সন্থাই এইখিনি অনুমান কৰিছোঁ যে বৰ্তমান সময়ত চাওতাল জনগোষ্ঠীৰ যি সামাজিক ব্যৱস্থা, চাওতাল জনগোষ্ঠীৰ আৰ্থিক ব্যৱস্থা আৰু চাওতাল জনগোষ্ঠীৰ শৈক্ষিক ব্যৱস্থা যে নিম্নৰ ফালে গতি কৰিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি সদৌ চাওতাল ছাত্ৰ সন্থাই চিৰাং, বাক্সা, বিজনী আৰু কোকৰাঝাৰ আৰু গোসাইগাঁও জিলা সমিতিৰ একত্ৰিত হৈ আমি এই গণজাগৰণ আৰু সজাগতা সভাখন কৰিছোঁ। আৰু এই সজাগতা সভাৰ যোগেদি আমি চাওতাল জনগোষ্ঠীৰ ৰাইজক বৰ্তমান সময়ত চলি থকা শৈক্ষিকৰ যি পৰিৱৰ্তন, বৰ্তমান চৰকাৰৰ নীতি আঁচনি যোজনাসমূহৰ যি পৰিৱৰ্তন, তাৰ লগে লগেই চাওতাল জনগোষ্ঠীৰ ভূমি ভাষাৰ ক্ষেত্ৰতেই হওক, এইখিনিৰ অধিকাৰৰ কথা তথা জনজাতিকৰণৰ অধিকাৰৰ কথা, এই বিষয়বস্তু যে বৰ্তমানৰ সময়ত আমাৰ অতিকৈ প্ৰয়োজন আৰু এইখিনি বস্তু আমল লৈ আমি যে আগবাঢ়ি যাব লাগে, এইখিনি কথা আমি জনগণক বুজাই দিবৰ কাৰণে, সজাগ আৰু সচেতন কৰিবৰ কাৰণে আমি এই আয়োজন সজাগতা সভা কৰিছোঁ। আৰু এই সজাগতা সভাৰ যোগেদি বৰ্তমানত বনাঞ্চলত থকা চাওতাল জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে। সেই মাটিৰ সমস্যাই নহওক কিয় স্বাস্থ্য কেন্দ্ৰ, বিদ্যালয়, খোৱা পানী, নানান ধৰণৰ সমস্যা আছে। এই সমস্যাক কেনেকৈ মোকাবিলা কৰিব পৰা যায় আৰু চাওতাল জনগোষ্ঠীৰ যিহেতু নিউ এডুকেশ্যন পলিচি আহিছে আৰু নিউ এডুকেশ্যন পলিচিৰ ক্ষেত্ৰত চাওতাল জনগোষ্ঠীয়ে 70 বছৰে শিক্ষাৰ ক্ষেত্ৰত অৱনতি ঘটিলে, শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত হৈ থাকিলে, যাতে নতুন শিক্ষানীতিৰ যোগেদি চাওতাল জনগোষ্ঠীয়ে সেই নিজৰ ভাষাতেই নহওক কিয় আৰু অসমীয়াৰ ভাষাতেই নহওক কিয় আমি এই ভাষাৰ গুৰুত্ব সহকাৰে লৈ জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত শৈক্ষিক দিশত কেনেকৈ আগবাঢ়িব পাৰিম তাৰ কথাখিনি কিন্তু আমি আলোচনা কৰিম। ইয়াৰ লগে লগে 70 বছৰে চাওতাল জনগোষ্ঠীক অসম চৰকাৰে যি আত্মপৰিচয় চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিছে আৰু চাহ জনগোষ্ঠীয়ে অনাগত দিনত চাওতাল জনগোষ্ঠীক যে নিষেধ কৰিব, এই জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতিৰ লগতে অসম চৰকাৰে দিয়া ভাষাৰ অধিকাৰ আৰু ভূমিৰ অধিকাৰৰ পৰা যে চাহ জনগোষ্ঠী নামাকৰণ কৰিলে যে বঞ্চিত হ'ব, এই কথাখিনি কিন্তু বৰ্তমান সময়ত চাওতাল ছাত্ৰ সন্থাই অনুভৱ কৰা মতে এই জনগোষ্ঠীসমূহক সজাগ কৰিব লাগিব আৰু সচেতন কৰিব লাগিব। নহ'লে অনাগত দিনত এই ভূমিৰ অধিকাৰখিনিও চাওতাল জনগোষ্ঠীৰ পৰা নিষেধ হ'ব, শিক্ষাৰ অধিকাৰখিনিও নিষেধ হ'ব আৰু অনাগত দিনত যি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছে বা আন্দোলন কৰিছে, এই আন্দোলন অনাহাতে যাব। তাৰ কাৰণে আজি সদৌ চাওতাল ছাত্ৰ সন্থাই আমাৰ গাঁও অঞ্চলত আপোনালোকে জানে বহু যুৱক যুৱতীয়ে বহিৰাজ্যত যায় কামৰ তাৰণাত, কিন্তু তাৰে পৰা কিন্তু চাওতাল জনগোষ্ঠী বহু যুৱক যুৱতীয়ে শোষিত হৈছে, কোনোবাই মৃত্যুমুখত পৰিব লগা হৈছে, কোনোবাই আৰ্থিকৰ অভাৱত পৰিবলগীয়া হৈছে। এই তেনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে। তাৰ লগে লগে আমি জানো চাওতাল জনগোষ্ঠীত লাহেকৈ এলকহল ইউজ কৰা হৈছে, মাদক দ্ৰব্য ইউজ কৰা হৈছে আৰু অনাগত দিনত যে চাওতাল জনগোষ্ঠী এনেকুৱা ধৰণে নিষেধ হৈ যাব, তাৰ প্ৰতি এক সচেতনতা অনা দৰকাৰ, তাৰ প্ৰতি সজাগ অনা দৰকাৰ। আৰু এইখিনি কথা জনাই দিবৰ কাৰণে আমি বৃহত্তৰ ৰাইজক আজি ইয়ালৈ মাতি আনিছোঁ। আৰু এই জনগোষ্ঠীয়ে জানে স্বাৱলম্বী হ'ব পাৰে আৰু অধিকাৰৰ প্ৰতি সচেতন হৈ নিজৰ অধিকাৰৰ কাৰণে নিজে যাতে কাম কৰিব পাৰে, নিজৰ অধিকাৰৰ প্ৰতি নিজে সজাগ হৈ সেই অধিকাৰ কেনেকৈ আদায় কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা, তাৰ এইখিনি বিশ্লেষণভাৱে এই সভাত আলোচনা কৰা হ'ব।